তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ। তৃতীয় পৰ্যায়ৰ লকডাউনত যথেষ্ট শিথিলতাৰ কথা চৰকাৰে ঘোষণা কৰা স্বত্তেও কাৰ্বি আংলং জিলা সদৰ ডিফুত অটোৰিক্সা তথা অন্যান্য বাহনকে ধৰি দোকান পোহাৰত খোলাত সীমিত। বহিৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ ছাত্ৰ ছাত্ৰীকে ধৰি শ্ৰমিকসকলক ঘূৰাই অনাৰ ব্যৱস্থা হাতত লৈছে অসম চৰকাৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং চিট ফাৰ্মত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ়াৰ পোষকতা জিলা প্ৰশাসনৰ। কাৰ্বি আংলঙত কেইবাটাও চৰকাৰী হল বা শিক্ষা প্ৰতিষ্ঠান ঠিক কৰা হৈছে কোভিড কেয়াৰ চেণ্টাৰ হিচাপে। বহিৰাজ্যত আবদ্ধ ছাত্ৰ ছাত্ৰী বা শ্ৰমিকসকলক আনি ৰখা হ'ব এইসমূহ চেণ্টাৰত। চলি আছে প্ৰয়োজনীয় তৎপৰতা। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আহিছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। দ্বিতীয় পৰ্যায়ৰ লকডাউন অন্ত পৰাৰ লগে লগে ইতিমধ্যে সোমবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন। তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীণ আৰু অৰেঞ্জ জোনত বহুতো দিশ শিথিলতা দিয়াৰ কথা আছিল যদিও কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত যান বাহনকে ধৰি অটোৰিক্সা চলা আৰু বজাৰ দোকান পোহাৰ আদি খোলাৰ ক্ষেত্ৰত বহুতো দিশ সীমিত দেখা গ'ল। তৃতীয় পৰ্যায়ৰ লকডাউনত বহু ক্ষেত্ৰত শিথিলতা দিয়াৰ কথা ঘোষণা কৰিছিল চৰকাৰে। সেইমতে মহানগৰৰ বিভিন্ন জিলালৈ বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে মহানগৰত ওলা উবেৰ অটোৰিক্সা আদি চলাৰ ক্ষেত্ৰত শিথিলতা দেখা গৈছে। নীতি নিয়মৰ মাজেৰে দোকান পোহাৰো খোলা হৈছে। বিপৰীতে কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুত পুৱাৰে পৰা প্ৰাইভেট বাছ সেৱাকে ধৰি দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত সীমিত দেখা গ'ল। সমান্তৰালভাৱে অটোৰিক্সা চলাৰ ক্ষেত্ৰতো একে সীমাবদ্ধ দেখা গ'ল। বিগত 40 দিনৰ লকডাউনত অটোৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াসকলে ঘৰ চলোৱাৰ ক্ষেত্ৰত যথেষ্ট কঠিন দুৰৱস্থাৰ মাজেৰে পাৰ কৰিলেও দেশবাসীক কৰোণা ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষাৰ বাবে চৰকাৰৰ যি যুঁজ তাত আন্তঃকৰণেৰে সমৰ্থন কৰিছিল অটোৰিক্সা চালকসকলেও। তৃতীয় পৰ্যায়ৰ লকডাউনত অটোৰিক্সা চলাৰ ক্ষেত্ৰত শিথিলতাৰ কথা চৰকাৰে ঘোষণা কৰিলেও জিলা প্ৰশাসন তৰফৰ পৰা কোনো স্পষ্ট নীতি নিৰ্দেশনা নিদিয়াত বহু অটোৰিক্সা চালক নিজ ঘৰতে পূৰ্বৰ দৰে সীমাবদ্ধ কৰি ৰখা দেখা গ'ল। উল্লেখযোগ্য যে একোখন অটোৰিক্সাত চালকে মাত্ৰ 2জন আৰোহী উঠাই নিব পাৰিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল। আনহাতে সেৱাৰ ক্ষেত্ৰতো একোখন বাছত 50% যাত্ৰী নিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে। চৰকাৰী তথা বেচৰকাৰী স্কুল কলেজ আদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠান পৰৱৰ্তী চৰকাৰে নিৰ্দেশ নিদিয়ালৈকে লকডাউনৰ কালছোৱাত পূৰ্বৰ দৰে বন্ধ বাহাল থাকিব। ব্যুৰ' ৰিপৰ্ট কাট নিউজ। লকডাউনৰ বাবে ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে ছাত্ৰ ছাত্ৰীকে ধৰি বহু লোক। সম্প্ৰতি এইসকলক নিজ নিজ গৃহলৈ অনাৰ ব্যৱস্থা হাতত লৈছে। সমান্তৰালকৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে নিজ নিজ জিলাত খালী হৈ থকা বিভাগৰ ঘৰ বা হলসমূহ কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ঠিক কৰিছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেনস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত কোভিড কেয়াৰ চেণ্টাৰ প্ৰতিষ্ঠাৰ সন্দৰ্ভত জিলাখনৰ শীৰ্ষ মহলৰ সৈতে এক আলোচনাত মিলিত হয়। জিলাখনত অৰ্থ সমাপ্ত বা সমাপ্ত হৈ ব্যৱহাৰ নোহোৱাকৈ পৰিত্যক্ত অৱস্থাত থকা চৰকাৰী গৃহত এই কোভিড কেয়াৰ চেণ্টাৰ প্ৰতিষ্ঠাৰ পোষকতা কৰিছে পাহাৰীয়া জিলাখনৰ প্ৰশাসনে। এই সন্দৰ্ভত পাহাৰীয়া জিলাখনৰ বৈঠালাংছ টিকা এডেনবাৰী আৰু টুমপ্ৰেঙৰ বিভিন্ন অঞ্চলত ব্যৱহাৰ নোহোৱাকৈ পৰিত্যক্ত অৱস্থাত থকা চৰকাৰী গৃহৰ পৰ্যবেক্ষণ কৰি অৱশেষত টুমপ্ৰেং স্থিত ফাৰ্মৰ টুমপ্ৰেং বীজ প্ৰশিক্ষণ কেন্দ্ৰৰ ভৱনটোতে ৰখাৰ সিদ্ধান্ত লয়। অসম চৰকাৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত 150খন বিচনাযুক্ত এই কোভিড কেয়াৰ চেণ্টাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰোণাৰ সন্দেহযুক্ত নাগৰিকক ৰখা হ'ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলাখনৰ কোভিড-19ৰ ভাৰপ্ৰাপ্ত বিষয়া মানস দাসে। বিশেষকৈ সাধাৰণ জ্বৰ কাহত ভুগি থকা ৰোগীসকলক এই ব্যৱস্থাৰ ভিতৰত সামৰি লোৱা হ'ব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে পাহাৰীয়া জিলাখনৰ গড়কাপ্তানি বিভাগৰ গৃহ নিৰ্মাণ শাখাই গৃহ নিৰ্মাণৰ কাম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে শৌচালয় নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি হাতত লোৱা বুলি জানিব পৰা গৈছে। ইয়াতে কোৱাৰেণ্টাইন কৰা হ'ব
ৱেষ্ট কাৰ্বি আংলঙৰ এইটো হৈছে এগ্ৰিকালচাৰ ফাৰ্ম বিল্ডিং হয় ইয়াতে আপোনাৰ কোভিড-19 কেয়াৰ চেণ্টাৰ বনোৱা হৈছে বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে আমি ৱেষ্ট কাৰ্বি আংলং জিলা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কোভিড-19 ৰোধ কৰিব যি প্ৰচেষ্টা হাতত লৈ আছো তাৰে পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰৰ ফালৰ পৰা এটা নতুন নামালী নিৰ্দেশনা আহিছে এটা CCC মানে কোভিড কেয়াৰ চেণ্টাৰ খোলাৰ বাবে আপোনালোকে জানে আমাৰ এই দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত তেনেকুৱা কমিউনিটি হল বিবাহ ভৱন বা ভাল হোষ্টেল পাবলৈ খুব বিৰল সেইকাৰণে আমি জিলা প্ৰশাসনৰ ফালৰ পৰা মই আৰু মোৰ সতীৰ্থ অনিল দাস এডিচি আমি টিকাপাহাৰ এলেনবাৰী টুমপ্ৰেং আৰু বৈঠালাংছো কেইবাখনো জেগাত চোৱাৰ পিছত কেইবাটাও বিল্ডিং বা কাউন্সিলৰ কিছুমান অৰ্ধসমাপ্ত বা সমাপ্ত বহুতো বিল্ডিং আমি চাই পেলাই আমি শেষত স্থিৰ কৰিলো যে আমি টুমপ্ৰেঙত যিটো আমাৰ এগ্ৰিকালচাৰ সিট ফাৰ্মৰ ভিতৰত এৰিয়াৰ ভিতৰত যিটো আমাৰ এগ্ৰিকালচাৰ মানে তেওঁলোকৰ ট্ৰেইনিং ইনষ্টিটিউচন বুলি এটা হেৰি আছিলে তাতে আমি সকলো ধৰণৰ সুবিধাখিনি পাইছো তাতে আমি 150 জন যিটো আমাৰ টাৰ্গেট বান্ধি দিছে চৰকাৰে 150 জন আমি ব্যক্তিক ৰাখিব পাৰিম তাৰ উপৰি ডাক্তৰ নাৰ্ছ কিচেন বাথৰুম সকলোখিনি ব্যৱস্থা আছে আমি বৰ্তমান CCC হিচাপে আমি হেতুকে আমি চিকিৎসা বিভাগলৈ প্ৰেৰণ কৰিছো আৰু চিকিৎসা বিভাগে তেওঁলোকৰ সংশ্লিষ্ট ওপৰ কৰ্তৃপক্ষক জনাইছে আৰু সেইটো নটিফাইড CCC হিচাপে আমাৰ ডিষ্ট্ৰিক্টলৈ আহিব বুলি আমি আশাবাদী বৈঠালাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাট নিউজ কৰোনা ভাইৰাছ তথা কোভিড-19 ৰোধৰ বাবে অব্যাহত লকডাউনত দেশৰ বিভিন্ন আবদ্ধ হৈ ৰৈছে অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী বা শ্ৰমিকসকল ইতিমধ্যে এই সকলক অসম তথা কাৰ্বি আংলং জিলালৈ ঘূৰাই অনাৰ লগতে আছুতীয়াকৈ ৰখাৰ বাবে জিলা প্ৰশাসনে ঠিক-ঠাক কৰি থকা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ঠিক কৰা হৈছে স্কুল লজ তথা হোষ্টেল আদি হয় বহিৰাজ্যৰ পৰা ঘূৰাই অনা ছাত্ৰ-ছাত্ৰীকে ধৰি শ্ৰমিকসকলক ক'ত কোভিড কেয়াৰ চেণ্টাৰ তথা কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ৰখা হ'ব তাকে লৈ শীৰ্ষ মহলত বহু আলোচনা বিলোচনা কৰা হয় প্ৰথমে এই সকলক শ্ৰীৰামপুৰ আৰু সৰুসজাইত ৰখাৰ পোষতা কৰিছিল চৰকাৰে যদিও শেহতীয়াকৈ ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনেও নিজ তত্ত্বাৱধানত কোভিড কেয়াৰ চেণ্টাৰ তথা কোৱাৰেণ্টাইন চেণ্টাৰ বিচৰাত জিলাখনৰ কেইবাটাও স্থানত কোভিড কেয়াৰ চেণ্টাৰৰ গ্ৰহাৰ পোষকতা কৰে জিলা প্ৰশাসনে সেইমতে হাওৰাঘাট অঞ্চলৰ বাবে বাহনী আদৰ্শ হাইস্কুলৰ গাৰ্লছ হোষ্টেল এই চেণ্টাৰ ইনচাৰ্জ হৈছে জিৰচং ৰংফাৰ বুকাজান অঞ্চলত 3টা চেণ্টাৰ কৰা হৈছে নামবৰ নদী টি ষ্টেট দেওপানী টুৰিষ্ট লজ আৰু সৰিয়জান চাই হোষ্টেল 1 আৰু 2 এই চেণ্টাৰসমূহৰ ইনচাৰ্জ হৈছে হিমন্ত কোঁৱৰ ডংকামকাম চেণ্টাৰ 3টা মডেল ইংলিছ স্কুল কোঠেবি এগ্ৰিকালচাৰ অডিটৰিয়াম টুমপ্ৰেং আৰু এডেনবাৰী স্পৰ্টছ অডিটৰিয়াম বৈঠালাংছু সেইদৰে ডিফুত ঠিক কৰা হৈছে 7টা চেণ্টাৰ ডিফু লামডিং ৰোডস্থিত কাৰ্বি আংলং জিলা পৰিষদৰ ৱৰ্কশ্বপত ইতিমধ্যে কোভিড কেয়াৰ চেণ্টাৰ আছে অতিৰিক্ত হিচাপে সম্পত্তি ঠিক কৰা হৈছে ডিফু বয়েজ হাই ছেকেণ্ডেৰী ডিফু পলিটেকনিক পৰিষদৰ মেম্বাৰ হোষ্টেল API হোটেল ডিফু গভ কলেজ নিউ গাৰ্লছ হোষ্টেল আৰু DAV গাৰ্লছ হোষ্টেল এইসমূহ চেণ্টাৰ ইনচাৰ্জ ক্ৰমে শেখৰ পণ্ডিত কমল সিং উল্লেখযোগ্য যে কোভিড-19ত কোনো আক্ৰান্ত হ'লেও যাতে ছ'চিয়েল ট্ৰান্সমিশ্যন নহয় সেইবাবে জিলা প্ৰশাসনৰ এই সতৰ্কতামূলক ব্যৱস্থা নিউজ টেক্স ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষ আৰু ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলং জিলাৰ টাপাত লাংহেম্ফি নগজিৰং ৰংপাং বঙৰ ধুমুহা তথা শিলাবৃষ্টি পীড়িত দুখীয়া ৰাইজক সাহায্য প্ৰদান কৰে 21 এপ্ৰিলত প্ৰচণ্ড ধুমুহা তথা শিলাবৃষ্টিয়ে অঞ্চলটো বহুতৰ ঘৰ তছনছ কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে বাৰীৰ ফচল আদি আৰু এইসকল দুখীয়া ৰাইজক সাহায্য সামগ্ৰী প্ৰদান কৰে স্থানীয় জনপ্ৰতিনিধিসকলে বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপি EM ৰূপসিং তেৰণ আৰু MSc ৰীনা তেৰাংপি তথা সীমান্ত উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ড হানছে উপস্থিত হৈ সাহায্য সামগ্ৰী পৃথকে পৃথকে বিতৰণ কৰে এইসকল ধুমুহাত পীড়িত ৰাইজক ইণ্ডিয়ান ৰেড ক্ৰছ আৰু পশ্চিম কাৰ্বি আংলং জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ বিষয়ববীয়াসকলেও উপস্থিত থাকে
উল্লেখযোগ্য যে টাপাতৰ 52টা ধুমুহা পীড়িত পৰিয়ালক আৰু 27টা অভাৱী পৰিয়ালক প্ৰদান কৰে এই সাহায্য সামগ্ৰী আনহাতে ৰংপাংপং অঞ্চলত 130টা পৰিয়ালকো বিধায়কগৰাকীয়ে বিতৰণ কৰে চাউল দালি আদি খাদ্য সামগ্ৰী এইদৰে সিংথং পৰিষদ সমষ্টিৰ লাং হেমফিট ইএম ৰূপসিং তেৰণেও ধুমুহা তথা শিলাবৃষ্টি পীড়িত তথা দুখীয়া ৰাইজ সাহায্য সামগ্ৰী বিতৰণ কৰে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সমস্যা কিছুমান বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত প্ৰথম দ্বিতীয় লকডাউন শেষ হোৱাৰ পিছতে তৃতীয় লকডাউন সোমবাৰৰ পৰা আৰম্ভ হৈছে বিগত 40 দিনৰ লকডাউন বৰ ধৈৰ্য সহকাৰে জিলাবাসীয়ে সঁহাৰি জনাই সামাজিক দূৰত্ব অটুট ৰখাৰ লগতে নিজ নিজ গৃহত নিজকে সীমাবদ্ধ কৰি ৰাখি আহিছে এনে সময়ছোৱাত এমুঠি অন্নৰ বাবে হাহাকাৰ একাংশ দুখীয়াৰ বিলৈ হৈছে পানীত হাঁহ নচৰা অৱস্থা এনে অৱস্থাত এইসকল দুৰ্গতজনৰ কাষত সহায়ৰ বাবে খাদ্য সামগ্ৰীৰ টোপোলালৈ আগবাঢ়ি আহিল এগৰাকী চৰকাৰী চাকৰিয়াল দুখীয়াৰ দুখত প্ৰাণে সহিব নোৱাৰিলে ঠেংটম বে নামৰ লোকজন আনৰ দৰে বহু বিধে বিধে নহলেও নিজৰ সামৰ্থ্য অনুযায়ী যত সামান্য খাদ্য সামগ্ৰীৰ টোপোলালৈ আৰ্তজনৰ কাষত থিয় দিলে এই লোকজন শিল ধৰমপুৰৰ ডিংছো তেৰাং নামৰ গাঁৱৰ 20টা অতি দুখীয়া পৰিয়ালক বাছি উলিয়াই লোকজনে আগবঢ়ালে এইসমূহ খাদ্য সামগ্ৰী বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছে চাউল দালি মিঠাতেলকে ধৰি আলু আদি শাক পাচলি আৰ্তজনক যত সামান্য হলেও সহায় আগবঢ়াবলৈ পাই খুবে আত্মসন্তুষ্টি লভা ঠেংটং তেৰণক দুখীয়া ৰাইজে শলাগ আৰু আশীৰ্বাদ যাচে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলং সিংথং পৰিষদ উমনেমত APS লুনচেবে গাঁৱৰ দৰিদ্ৰ সীমাৰেখাত বসবাস কৰা সকলক বিনামূলীয়া চাউল বিতৰণ কৰে মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলং সিংথং পৰিষদ উমনেমত APS লুনচেবে গাঁৱৰ দৰিদ্ৰ সীমাৰেখাত বসবাস কৰা সকলক বিনামূলীয়া চাউল বিতৰণ কৰে দেশজুৰি অব্যাহত লকডাউন সময়ছোৱাত এইদৰে নথৈ সুখী আৰু কৃতজ্ঞ প্ৰকাশ কৰে স্থানীয় জনপ্ৰতিনিধিক স্থানীয় ৰাইজে আমাৰ সংবাদদাতাক জানিব দিয়া মতে পূৰ্বৰ কোনো এখন সংবাদ মাধ্যমত NFS চাউল নোপোৱাৰ অভিযোগ ওলাইছিল যদিও এয়া সঁচা নহয় প্ৰকৃততে গাঁওবাসীয়ে NFSৰ অধীনৰ বিনামূলীয়া চাউল ঠিকমতে পাইছে আৰু লগতে চৰকাৰৰ ঘোষণা মতে লকডাউনৰ বাবে দিব লগা 1000 টকাও আটাই পাইছে এই কাৰ্যৰ বাবে বৃহত্তৰ অঞ্চলটোৰ বসবাস কৰা কাৰ্বি নেপালী খাচী আটাইকেইটা সম্প্ৰদায়ৰ লোকে CM তুলিৰাম ৰংহাং আৰু EM প্ৰদীপ ৰংপিক শলাগ যাচে Botnam ke pidulo labang so alam abang ke pini umne malang likaning yeve ka panili tum arjuiglo alang liki pukela hello sang hajar ron rea ko along news along ke theklong nangali tong te ko kachuning rialam labang so alam ke pidat igri pot alang li tumpen ki pudulo bon ta alang li ko pitong ka chuma thalo ne ka botnam jiafan mate anong ki yu jiafan alang li
labang so news bang ki pidet ken nilihin pen ta alang li fan chok che pusi pudam lo la pen alang li la son ke mo piklem dat nak po la pen dak umne mahawar alang li tumaphan ration card ka ve mate kiduk nai ya tumaphan prodip rong pihin pen polling station si pen suring koi labang sukero na poisa ta nili tumura pa polling station ta long lo la pen ladak non sarthe phan ta arjuet lo umne mahawar ta labang so poisa bang ke long adlo la pen alang li jitu hala bang so news bang pirino puci pudet api ki pi alang lita aneng kiduk mate aneng ke oi chipe klang lo la pen lason coronavirus akisu pen nohok kachileng le rong berong thak kachi dam long le la bos pusona hut nang kirap det nang la ratapan nang kachi mata lason IEM itum kaduk aveta inengarong pen la pen alang lipan deng nangi la pen alang pan akai sia panta ansu se sareng saru hachete piding nang kurwan tupi nangi pusi pini ladak nelitum lam klar mate umnya mahawar na kumri hun kado be rata tum tapulo pen rong asar the alang li rat chari we ka bang ta chipulo adon neta charju etlo amat se sang kelong dun de dulang mapu sang batai hini kiron tarik rok la pen tarik ko sarke pasang ta long dun lo pulo Sintongor pra Hemai Rongpha report Kat News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ